আমি আহি আছোঁ মৰ্ণিং ৱাক কৰিবলৈ। চাওক আমাৰ গাঁওখন কেনেকুৱা। এজোপা চাওক কি ধুনীয়া ফুল। কি ফুল নাজানো বাৰু। গুড মৰ্ণিং। হাই দিয়ক ক'ব মা। হাই। আমি আহি আছোঁ এতিয়া মৰ্ণিং ৱাক কৰিবলৈ। ঘূৰি আহি আছোঁ বাৰু। আৰু দেৱালীত কি কি কৰোঁ চাই যাব। ধামাকা হ'ব আজি। ইমান ধুনীয়া ধুনীয়া ফুল আপোনালোকক নেদেখাইনো কেনেকৈ থাকোঁ ন। এবাৰ চাওক শেৱালি কেনেকৈ পৰি আছে। হাই গুড ইভিনিং সকলোলৈকে। ইভিনিঙৰ পৰা ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ। সুধি এখন খাই আহিলোঁ আৰু ব্লগটো ষ্টাৰ্ট কৰি দিওঁ বুলি ভাবিছোঁ। আজি যিহেতু দেৱালী, হেপী দেৱালী মোৰ ফালৰ পৰা। আজি যিহেতু পোহৰৰ উৎসৱ, কিন্তু পোহৰ ঠাইত বৰষুণৰ উৎসৱহে হৈছে আৰু দেই। খুব বৰষুণ দিছে। কি হয় আজি ধামাকা হ'ব বুলি ভাবিছিলোঁ, কিন্তু ধামাকা নহ'ব আৰু। কি হয় চাই যাওকচোন আগলৈ। এয়া দি আছে বৰষুণ, দিছেনে পানী পানী গোটেই। এইফালে তুলসী তল মুচি থৈছিলোঁ, গোটেই বোকা। এয়া চাকি ধূপ জ্বলাই ল'লোঁ, থাপনাত প্ৰাৰ্থনা কৰি ল'লোঁ। আপোনালোককো দেখাই দিওঁ বুলি ভাবিছোঁ অলপমান। আমাৰ থাপনাখন সৰু হোৱা ঘৰটো সৰু, সেইটো কাৰণে থাপনাখনো এনেকৈ ৰাখিছোঁ। যেতিয়া ঘৰ হ'ব তেতিয়া অকণমান ভাল কৰিম বুলি ভাবিছোঁ, এইটো আশা আছে। দেৱালী বুলি এয়া সজাই দিলোঁ অলপ। বাহিৰতো বৰষুণে আৰু ভিতৰতে অলপমান কৰি দিছোঁ। কেনেকুৱা লাগিছে জনাব দেই। সকলোলৈকে হেপী দেৱালী আৰু পোহৰৰ উৎসৱ। সদায় মনবোৰ যাতে পোহৰ হৈ থাকে সকলোৱে। চাকি বন্তি জ্বলাই মেলি আজৰি হ'লোঁ। এতিয়া ভাতত লাগোগৈ আৰু, কিন্তু নিৰামিষ। আজি যিহেতু সোমবাৰ, কি কি বনাওঁ বাৰু বনাই মেলিহে ক'ব পাৰিম। এতিয়ালৈকে ভবা নাই বাৰু। আৰু আকৌ এবাৰ কওঁ হেপী দেৱালী। আৰু সদায় যেন সকলোৱে পোহৰ আৰু হাঁহি ধেমালিৰে দিনবোৰ পাৰ কৰে। আৰু পোহৰৰ উৎসৱ যিহেতু সদায় যেন পোহৰ হওক সকলোৰে জীৱনত, তাৰে কামনা কৰিছোঁ মোৰ ফালৰ পৰা। আৰু কি ক'ম আৰু, বৰষুণ যিহেতু ভালকৈ চাকি বন্তি জ্বলাবলৈ নাপালোৱেই। মনটো বেয়াও লাগিছে, কি কৰিব আৰু, উপায়তো নাই। ভিতৰতে জ্বলালোঁ আৰু যি পাৰোঁ অকণমান যোগাৰ কৰি মেলি ৰংগলী এটা বনাই। কিন্তু বৰ বেছি কালাৰো নাই, আটায়ে বনোৱা হ'ল আৰু ৰংগলীটো। চাই যাব বাৰু কেনেকুৱা হৈছে তাকো ক'ব আপোনালোকে। আৰু আকৌ কওঁ হেপী দেৱালী। আৰু দেৱালীটো ভালকৈ উদযাপন কৰক সকলোৱে, মোৰ ফালৰ পৰা তাৰে কামনা কৰিছোঁ। হেল্ল' গুড ইভিনিং এভৰিৱান। আজি হৈছে নেক্সট ডে'। আৰু এতিয়া পিছবেলা কামবিলাক কৰি লওঁ, কাৰণ আজিওতো দেৱালী। চাকি বন্তি জ্বলাবলৈ হ'ব এতিয়া, আৰু গ্ৰহণো লাগিব অলপ পাছত। এতিয়া মানে আজি এইকেইদিন মানে হাঁহ ছাগলী তাগলী বন্ধা হৈ গৈছে ঘৰতে, মেলি দিয়া হোৱা নাই। এতিয়া অলপ মেলি দিওঁ বুলি ভাবিছোঁ। আপোনালোকেও চাওকচোন আমাৰ হাঁহকেইটা কেনেকৈ জঁপিয়াই দিছে দেখিছে। এইকেইটা আমাৰ হাঁহকেইটা। এইটো আমাৰ পুখুৰীটো ডাঙৰ, বহুত ডাঙৰ। এয়া গা ধুই দিছে অলপমান, আৰু দিনটো বন্ধা হৈ গৈছে, পাইছে চাত আজি এইকেইদিন।
পলাইছে পূৰা বহুত ডাঙৰ ডাঙৰ মাছ আছে সেইটো কাৰণে মানে সিহঁতি ভয় খায় পুখুৰীত নেনামেই নমুৱাই দিছোঁ আৰু কাৰণ ধানবিলাকো পকিছেতো আকৌ সন্ধিয়াৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছোঁ যিহেতু গ্ৰহণ লাগি আছিলে গা পা ধুই মেলি থাপনা চাপনা মুচি মেলি এতিয়া চাকি বন্তি দি আজৰি হ'লোঁ আপোনালোকেও বাৰু চাকি বন্তি দিলেনে যিহেতু নেক্সট এয়া দুৱাৰমুখতে দি দিছোঁ দুফালে আৰু সেয়া তুলসী তলত যিহেতু বৰষুণ দিছে মানে ভালকৈতো চাকি বন্তি জ্বলাবলৈ নোৱাৰি সেইটো কাৰণে এনেকৈ দুগেছে জ্বলাইছোঁ আৰু থাপনাত জ্বলাইছোঁ সিমানে আৰু বৰ বেছি মানে হেৰি কৰা নাই আজি সিমানেই আৰু কিনো ক'ম এইকেইটা ফুটোৱা হ'ব এতিয়া ওপৰলৈ মজা মজা বৰশীত পোৱা মাছ লৈ দিয়া অকণমান এয়া বনাই আছোঁ চিতল মাছৰ চাটনি আৰু ছাগলী মাংস বনাবৰ কাৰণে যোগাৰ কৰি দিছোঁ আলু চালু এইবিলাক কাটি মেলি দিছোঁ আৰু এয়া আমাৰ মাংস ৰেডি খাই লওঁ তেতিয়াহ'লে আজিলৈ লৈছোঁ ইমানতে বিদায় আৰু ভিডিঅ'টো চাব সকলোৱে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব আৰু লগতে দেৱালী বুলি মই কেইখনমান ফটো দেৱালীতে মৰা চাব সকলোৱে আজিলৈ বাই বাই